ভূত বুলি কোৱা বস্তুটোক মই বহুত বেছি বিশ্বাস কৰোঁ তোমাৰ কালিও আমি হোটেলত থাকোঁতে ৰাতি 1:38 এনেকুৱা কলিং বেল বাজিছে আমি CCTV ফুটেজ চেক কৰিব লাগিব এতিয়ালৈকে বাৰু দিয়া নাই ৰাতি কোনে আহি পেলাই মানে হেৰি কৰিব আৰু মই বহুত দেখিছোঁ ভূত চুত দেখিছা কি দেখিছা কোৱাচোন ভয়ানক কি দেখিছা আটাইতকৈ ভয়ানক তোমাৰ মোৰ সেইটো মানে ভ্ৰম বুলি মই জানো কিন্তু নহ'বও পাৰে কিছুমানৰ মুখত শুনো মানে ধৰি লোৱা এইটো হাঁহিব পাৰে যিসকলে বিশ্বাস নকৰে আমাৰতো ভূতৰ ষ্টৰী মানুহে কয় সেইবাৰ মোৰ ভয়টোৱে ভূত হয় নি মই মানে তোমাৰ মাজতে মোৰ ইমানেই মানে ভূতৰ প্ৰতি এটা হেৰি হৈ গৈছিলে নহয় মই ৰাতি মানে তোমাৰ ৰাস্তাইদি গৈ থাকিলেও মানে গছৰ ওপৰত অকল মানুহ ওলমি থকাই দেখোঁ সেইটো মানে মাইণ্ডত সেইটো ৰাতি মানে মই অকল মানুহ কেতিয়াবা তোমাৰ ধৰি লোৱা সেই ভয় খুৱাই দিয়ে আৰু কিছুমান চিটুৱেশ্যনে গছৰ পৰা যদি ধামকে যদি ৰাতি কোনোবাই কিবা এটা বস্তু পৰি দিয়ে ভূত নিচিনা লাগে বাপৰে সেইবিলাকে ভৌতিক এক্সপিৰিয়েঞ্চ বেছিকৈ ভাবি নাথাকে বেছিকৈ ভাবিলে বহুত বেয়া তেতিয়া মানে এই এনেকুৱা লাগিব যে ৰুমৰ ভিতৰত তুমি অকলে আছা ন পিছফালৰ পৰা কিবা আহিছে নেকি এনেকুৱা ফিল হৈ থাকে আৰু মই তেতিয়া ডাঙৰকৈ গান গাই দিওঁ তেতিয়া মানে ভূত গুচি যাব বাহিৰলৈ গ'লে মানে মই অকলে নাযাওঁ নহয় কেতিয়াও বাহিৰলৈ গ'লেও মই মা চিঞৰি থাকিম আৰু মায়ে মোক কৈ থাকিব লাগিব আৰু ডাঙৰকৈ মানে মই তেতিয়া গান গাই দিওঁ পিছফালে আহি থকা নিচিনা লাগে সেইটো থাকেই চবৰে খালি সেইটো মোৰ উইক পইণ্ট নহয় আৰু এতিয়া মোক কোনোবাই যদি ইণ্টাৰভিউটো চাই পেলাই যদি গম পায় মোৰ ভূত তলাই বহুত ভয় খাওঁ বুলি ভয় খাবও পাৰে কোনোবাই